আহিব লগা লিখিত পৰীক্ষাসমূহৰ কাৰণে মই আজিৰ এইটো ভিডিঅ'ত আপোনালোক সকলোৰে লগত আমাৰ পৃথিৱীৰ যেনে উচ্চতম, দীৰ্ঘতম, বৃহত্তম, ক্ষুদ্ৰতম, গভীৰতম আৰু প্ৰথম কিছুমান সানমিহলি প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আৰু যেহেতু ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্ন উত্তৰসমূহ মই ইণ্টাৰনেটৰ পৰা লৈছোঁ, যদি মোৰ কোনোবাটো প্ৰশ্ন উত্তৰ ভুল হৈছে আপোনালোকে যদি ঠিক উত্তৰটো জানে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰাৰ আগতে মই আপোনালোক সকলোকে জনাম যাতে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এতিয়া আহক আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ দীঘল বান্ধ, মানে ইয়াতে নামটো সোধা হৈছে কি, আৰু ইয়াৰে নামটো হৈছে হীৰাকুণ্ড বান্ধ, আৰু এইটো আছে আমাৰ মহানদীত ভাৰতৰ উৰিষ্যাত। আৰু ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ দীৰ্ঘতম প্ৰাচীৰ কোনখন, আৰু এইটো হৈছে উত্তৰ চীনৰ প্ৰাচীৰ। আপোনালোকে যদি গুগল চাৰ্চ কৰি চাই তাৰ ফটো দেখা পাব। ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ দীৰ্ঘতম দলং কোনখন, আৰু ইয়াৰে উত্তৰটো হ'ব চীন দেশৰ দংহাই দলং, আৰু আপোনালোকে গম পালে এই দলংখন চীনত আছে। ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনখন, আৰু ইয়াৰে যদি আমি উত্তৰটো চাওঁ ইয়াৰে উত্তৰটো হ'ব এণ্ডিছ, আৰু এই পৰ্বতশ্ৰেণীখন ক'ত আছে আমি যদি চাওঁ সেইটো হ'ব দক্ষিণ আমেৰিকাত। ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম কোনখন, আৰু ইয়াৰে উত্তৰটো হ'ব গোৰখপুৰ, আৰু আমাৰ ভাৰতত আছে এই দীৰ্ঘতম ৰেলৱে প্লেটফৰ্মখন। ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ দীৰ্ঘতম মহাকাব্য কোনখন, আৰু এইটো প্ৰশ্নৰ উত্তৰ কিন্তু আপোনালোক প্ৰায়ভাগে জানিব লাগে। ইয়াৰে উত্তৰটো হ'ব মহাভাৰত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্বৰ দীৰ্ঘতম নদী কোনখন, আৰু এইটো প্ৰশ্নৰ উত্তৰো আপোনালোক হয়তো প্ৰায়ভাগে জানে, সেইটো হ'ব নীল নদী, আৰু ক'ত আছে আফ্ৰিকাত। কিন্তু যদি আপোনালোকক সোধা হয় যে আটাইতকৈ বহল নদী কোনটো, তেতিয়া আপোনালোকে কি লিখিব লাগিব, তেতিয়া আপোনালোকে এমাজন লিখিব লাগিব। ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ উচ্চতম মিনাৰ কোনটো, আৰু এইটো আপোনালোকে জানিব লাগে। ইয়াৰ উত্তৰটো হ'ব কুটুব মিনাৰ, আৰু কুটুব মিনাৰ ক'ত অৱস্থিত আপোনালোকে মোক সেইটো কমেণ্ট কৰি জনাওক। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি, আৰু এইটোৰ উত্তৰ আপোনালোকে জানিব লাগে। এইটো হ'ব উমানন্দ, আৰু উমানন্দ হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। ইয়াৰ লগতে উমানন্দ মন্দিৰটোত কোনটো ভগৱানক পূজা কৰা হয় বা কোনটো ভগৱানৰ মন্দিৰ আছে আপোনালোকে কিন্তু সেইটোও জানিব লাগিব। ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্বাধিক সংখ্যক লোকে কোৱা ভাষাটো কি, আৰু ইয়াৰ উত্তৰটো হ'ব মণ্ডাৰিনী। ইয়াৰ পিছত প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰখনৰ নাম কি, আৰু সেই চহৰখন হৈছে টকিঅ'। ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰখনৰ নাম কি, আৰু ইয়াৰে উত্তৰটো হ'ব নেপাল। ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ একক বৃহত্তম নিয়োগকাৰী ভাৰতীয় সংস্থাটোৰ নাম কি, আৰু ইয়াৰে উত্তৰটো হ'ব আমাৰ ভাৰতীয় ৰেল সেৱা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি, আৰু ইয়াৰে উত্তৰটো হ'ব কাজিৰঙা। ইয়াৰ লগতে আপোনালোকে দুটা প্ৰশ্ন চাব পাৰে, যেনে কাজিৰঙাৰ মাটিকালি কিমান, বা কাজিৰঙা কিহৰ কাৰণে বিখ্যাত, বা কাজিৰঙাত কি কি জীৱ জন্তু পোৱা যায় বা কিমানবিধ জীৱ জন্তু পোৱা যায়, এনেকুৱা প্ৰশ্ন কিন্তু আপোনালোকে চাব পাৰে। ইয়াৰ পিছত প্ৰশ্নটো হৈছে অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে, আৰু ইয়াৰে উত্তৰটো হ'ব মাহুৰত, আৰু এইটো প্ৰশ্ন মই অলৰেডি আমাৰ এটা আগৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি, ইয়াৰে উত্তৰটো হ'ব লাইকি, আৰু এইটো প্ৰশ্নৰ উত্তৰো মই অলৰেডি আপোনালোকৰ লগত আগৰ এটা ভিডিঅ'ত ডিছকাছ কৰিছোঁ। কিন্তু আপোনালোকে চাই যাব যে ইয়াৰ উচ্চতা কিমান, যদি পাৰে সেইটো চাই যোৱা উচিত হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৃহত্তম মন্দিৰ কোনটো, আৰু ইয়াৰে উত্তৰটো হ'ব শ্ৰীৰংগম মন্দিৰ, আৰু এইটো তামিলনাডুত অৱস্থিত। আৰু ইয়াৰ লগতে আপোনালোকে জানি থোৱা ভাল যে এইটো মন্দিৰত আমাৰ ভগৱান বিষ্ণুক পূজা কৰা হয়। ইয়াৰ লগতে আপোনালোকে আৰু এটা প্ৰশ্ন চাই যাব পাৰে, যেনে ভাৰতৰ সকলোতকৈ ডাঙৰ গুৰুদ্বাৰা কোনখন ৰাজ্যত আছে। ইয়াৰ পিছত প্ৰশ্নটো হৈছে ভাৰতৰ বৃহত্তম নদীটোৰ নাম কি, ইয়াতে মই অকল নদী বুলি দিছোঁ, কিন্তু ইয়াৰ উত্তৰটো হ'ব গংগা, যিহেতু আপোনালোক সকলোৱে জানে, আৰু ইয়াৰ দৈৰ্ঘ্য কিমান আপোনালোকে কিন্তু সেইটো চাই যোৱা উচিত হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম, আৰু ইয়াৰ উত্তৰটো হ'ব বিহাৰ।
আৰু দ্বিতীয় প্ৰশ্নটো ইয়াৰ লগতে জড়িত যে ভাৰতৰ শিক্ষিতৰ হাৰ সবাতোতকৈ বেছি থকা ৰাজ্যখন কি বা ৰাজ্যখনৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব কেৰেলা ইয়াৰ লগতে হয়তো আপোনালোকক সোধা হয় যে অসমৰ কোনখন জিলাৰ শিক্ষিতৰ হাৰ আটাইতকৈ বেছি তেতিয়া হ'ব কামৰূপ মেট্ৰ' আৰু যদি সোধা হয় অসমৰ কোনখন জিলাৰ শিক্ষিতৰ হাৰ আটাইতকৈ কম তেতিয়া হ'ব ধুবুৰী ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি এইটো হ'ব ৰাজস্থান দ্বিতীয় প্ৰশ্নটো ইয়াৰ লগতে জড়িত যে ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি ইয়াৰ উত্তৰ হ'ব গোৱা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ উচ্চতম মন্দিৰ কোনটো বা আপোনালোকক সুধিব পাৰে যে অসমৰ আটাইতকৈ উচ্চতম শিৱ মন্দিৰ কোনটো তেতিয়া ইয়াৰ উত্তৰটো একেটাই হ'ব আৰু উত্তৰটো হ'ব শিৱদেউল ইয়াৰ লগতে আপোনালোকে জানি থোৱা ভাল যে কোনজন ৰজাৰ ৰাজত্বকালত শিৱদেউলটো নিৰ্মাণ কৰা হৈছিল বা কোনজন ৰজাই নিৰ্মাণ কৰিছিল আপোনালোকে এই দুটাও চাই যাব লগতে ইয়াৰ উচ্চতা কিমান আপোনালোকে যদি পাৰে সেইটো কিন্তু চাই থোৱা উচিত হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন বা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি বুলি দিব পাৰে ইয়াৰ উত্তৰ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিছুমান কিতাপত মানাস ৰাষ্ট্ৰীয় উদ্যান বুলি দিয়া হয় কিন্তু মই যিমানখিনি পাইছোঁ বা চাইছোঁ তাত কিন্তু মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বেছিকৈ পাইছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰেলপথ দলং কোনখন বা ৰেলপথ দলংখনৰ নাম কি বুলি দিব পাৰে ইয়াৰ উত্তৰটো হ'ব বগীবিল দলংখন ইয়াৰ লগতে আপোনালোকে কেইটামান প্ৰশ্ন চাব পাৰে যে কেতিয়া বগীবিল দলঙৰ কাম আৰম্ভ কৰা হৈছিল আৰু কেতিয়া ইয়াৰ কাম সম্পূৰ্ণ কৰা হৈছে লগতে বগীবিল দলংখন কোনখন জিলাত আছে আমাৰ অসমৰ ইয়াৰ লগতে বগীবিল দলংখন নিৰ্মাণ কৰাতে কিমানখিনি টকা খৰচ হৈছে আৰু কোনে বগীবিল দলংখন উদ্বোধনী কৰিছিলে আপোনালোকে এইকেইটা প্ৰশ্নও চাব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ দীৰ্ঘতম উপনদী কোনখন বা উপনদীটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ব যমুনা নদী ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্বৰ দীৰ্ঘতম মহাকাব্য মহাভাৰতৰ গ্ৰন্থকাৰ কোন বা ৰচক কোন আৰু ইয়াৰ উত্তৰটো হ'ব মহৰ্ষি বেদব্যাস ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ সবাতোতকৈ পুৰণি ধৰ্মটো কি বা ধৰ্মটোৰ নাম কি আৰু সেইটো হ'ব আমাৰ হিন্দু ধৰ্ম নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ অতি কম জনসংখ্যাৰ ৰাজ্যখন কি বা ৰাজ্যখনৰ নাম কি বুলি দিব পাৰে ইয়াৰ উত্তৰটো হ'ব ছিকিম ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৃহত্তম যাদুঘৰটো কি আৰু ইয়াৰ উত্তৰ হ'ব আমাৰ ভাৰতীয় যাদুঘৰ আৰু এইটো আমাৰ কলিকতাত অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱী ইয়াতে মই পৃথিৱী বুলি দিছোঁ কিন্তু আপোনালোকক পৃথিৱীৰ বুলি দিব পাৰে যে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা ঠাইখন কি বা ঠাইখনৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব আমাৰ মেঘালয়ৰ মৌচিনৰাম ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰাচীনতম পৰ্বতটোৰ নাম কি বা প্ৰাচীন পৰ্বতখনৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব আৰাৱলী ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ দীৰ্ঘতম দলংখন ক'ত আছে আৰু ইয়াৰ উত্তৰটো হ'ব আমাৰ ভাৰতৰ দীৰ্ঘতম দলংখন অসমত আছে ধলাশদিয়া আৰু ধলাশদিয়াক আপোনালোক সকলোৱে জানে কোনটো নদীৰ ওপৰত অৱস্থিত ইয়াৰ লগতে ধলাশদিয়া দলংখন আমাৰ অসমৰ কোনখন জিলাত অৱস্থিত লগতে কেতিয়া ইয়াক উদ্বোধনী কৰা হৈছিল আৰু কোনে উদ্বোধনী কৰিছিল সেইকেইটা প্ৰশ্নও চাই যাব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমখন IIT ক'ত আছে আৰু ইয়াৰ উত্তৰটো হ'ব খড়গপুৰত ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমটো শৈক্ষিক কৃত্ৰিম উপগ্ৰহৰ নাম কি আৰু ইয়াৰ উত্তৰটো হয়তো আপোনালোক সকলোৱে জানে সেইটো হ'ব এডুছেট ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্বকাপ ক্ৰিকেটত হেট্ৰিক কৰা প্ৰথমজন বলাৰ কোন বা বিশ্বকাপ ক্ৰিকেটত হেট্ৰিক লাভ কৰা প্ৰথম বলাৰজনৰ নাম কি আৰু তেওঁ কোনটো টিমৰ হৈ খেলিছিল আপোনালোকক কেনেকৈ দিব পাৰে ইয়াৰ উত্তৰটো হ'ব চেতন শৰ্মাই প্ৰথম হেট্ৰিক লাভ কৰিছিল বিশ্বকাপ ক্ৰিকেটত আৰু তেওঁ আমাৰ ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা কোন চনত স্থাপন কৰা হয় আৰু ইয়াৰ উত্তৰটো হ'ব 1969 চনত ইয়াৰ লগতে নাসা কিমান চনত স্থাপন কৰা হয় সেইটো আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষই নিজাকৈ সাজি উলিওৱা প্ৰথম ছুপাৰ কম্পিউটাৰটোৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব পৰম 8000 বা পৰম 8000 বুলি ক'ব পাৰি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম উপগ্ৰহটোৰ নাম কি বা আপোনালোকক দিব পাৰে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব আৰ্যভট্ট ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমটো বতৰ বিজ্ঞান আৰু যোগাযোগ উপগ্ৰহটোৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব ইনছেট 1A ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ নাম কি
আৰু তেওঁৰ নামটো হয়তো আমি সকলোৱে ভালকৈ জানো, সেইটো হ'ব কল্পনা চাওলা। ইয়াৰ লগতে জড়িত আৰু এটা প্ৰশ্ন আছে যে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ কোন বা তেওঁৰ নাম কি? আৰু তেওঁৰ নামটো হ'ব ৰাকেশ শৰ্মা। ইয়াৰ লগতে আপোনালোকে আৰু এটা প্ৰশ্ন চাব পাৰে যে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ৰকেট উৎক্ষেপণ কেতিয়া হৈছিল? একচুৱেলি ইয়াতে চনটো সোধা হৈছে আৰু সেইটো হৈছে 1963 চনত। দ্বিতীয় প্ৰশ্নটো হৈছে পদ্মভূষণ উপাধি লাভ কৰা প্ৰথম অসমীয়াজন কোন? আৰু ইয়াৰ উত্তৰটো হয়তো আপোনালোক সকলোৱে জানে, সেইটো হ'ব আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা। ইয়াৰ পিছত প্ৰশ্নটো হৈছে ভাৰত ৰত্ন উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? আৰু ইয়াৰ উত্তৰটো হয়তো আপোনালোক সকলোৱে ভালকৈ জানে, উত্তৰটো হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ। আৰু তেওঁক ভাৰত ৰত্ন 1999 চনত মৰণোত্তৰভাৱে দিয়া হৈছিল। ভাৰত ৰত্নৰ সৈতে জড়িত আপোনালোকে কেইটামান প্ৰশ্ন চাব পাৰে যে প্ৰথম ভাৰত ৰত্ন বঁটা কোনে পাইছিল? ইয়াৰ লগতে আমাৰ অসমৰ পৰা কিমানগৰাকী ব্যক্তিয়ে ভাৰত ৰত্ন বঁটা পাবলৈ সক্ষম হৈছে, আপোনালোকে এইকেইটা প্ৰশ্নও চাব পাৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন? আৰু ইয়াৰ উত্তৰটো হ'ব আশাপূৰ্ণা দেৱী। ইয়াৰ লগতে কিমান চনৰ পৰা জ্ঞানপীঠ বঁটা দি অহা হৈছে আপোনালোকে সেইটো চাব পাৰে। লগতে প্ৰথম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল, আমাৰ অসমৰ পৰা কিমানজন ব্যক্তিয়ে বৰ্তমানলৈকে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে, এইকেইটা প্ৰশ্ন কিন্তু মই ইতিমধ্যে আগৰ ভিডিঅ'বোৰত আলোচনা কৰি আহিছোঁ। যদি আপোনালোকে লিখিত পৰীক্ষাৰ কাৰণে দিয়া প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ মোৰ চোৱা নাই, তেনেহ'লে আপোনালোকে কিন্তু সেইবোৰ ভিডিঅ' চাব পাৰে। ইয়াৰ পিছত প্ৰশ্নটো হৈছে হিন্দুসকলৰ আটাইতকৈ পুৰণি ধৰ্মগ্ৰন্থখনৰ নাম কি? আৰু ইয়াৰ নামটো হ'ব ঋগ্বেদ। আৰু বেদ কেইখন আপোনালোকে সেইটো জানি থোৱা ভাল যে বেদ 4খন, আৰু সেই 4খন বেদত কিহৰ বিষয়ে উল্লেখ আছে আপোনালোকে সেইখিনি কথাও কিন্তু জানি থোৱা ভাল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হিন্দু ধৰ্মৰ পুৰণি মহাকাব্য ৰামায়ণ কোনে প্ৰথম অনুবাদ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব বাল্মীকি মুনিয়ে। ইয়াৰ লগতে আমাৰ কীৰ্তন ঘোষা আৰু নামঘোষা কোনে লিখিছিলে বা শংকৰদেৱ আৰু মাধৱদেৱৰ সৈতে জড়িত, আপোনালোকে কিন্তু ভালেইখিনি প্ৰশ্ন চাব পাৰে। ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ বৃহত্তম বৰফৰ হোটেলখন ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰটো হ'ব ছুইডেনত। ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ বৃহত্তম ৰেল ষ্টেচনটো কোন দেশত অৱস্থিত? আৰু ইয়াৰ উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰত। ইয়াৰ পিছত প্ৰশ্নটো হৈছে বিশ্বৰ উচ্চতম অট্টালিকাটোৰ নাম কি? আৰু ইয়াৰ নামটো ইতিমধ্যে আপোনালোক সকলোৱে ভালকৈ জানে, ইয়াৰ নামটো হৈছে বুৰ্জ খালিফা আৰু এইটো ডুবাইত আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্বৰ ভিতৰত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰ্বাধিক? ইয়াৰ উত্তৰটো হ'ব খ্ৰীষ্টান ধৰ্ম। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন দেশে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ মহাকাশত উপস্থাপন কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব ৰাছিয়াই কৰিছিল প্ৰথম কৃত্ৰিম উপগ্ৰহটো মহাকাশত উপস্থাপন। কিন্তু সেই কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল যদি আপোনালোকক সোধা হয়, তেতিয়া আপোনালোকে তাৰ উত্তৰটো কি লিখিব সেইটো মোক কমেণ্ট বক্সত জনাওক। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্ব সংৰক্ষণ সূচীত অন্তৰ্ভুক্ত ভাৰতীয় চৰাইবিধৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব শগুন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন দেশৰ সংবিধান পৃথিৱীৰ দীৰ্ঘতম সংবিধান? আৰু ইয়াৰ উত্তৰটো হয়তো আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে, ইয়াৰ উত্তৰটো হ'ব আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান আছে সেইখন পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান। আৰু ইয়াতে তলত মই কেইটামান সৰু সৰুকৈ লিখি দিছোঁ যিকেইটা আপোনালোকৰ মনত ৰখাতে সহজ হ'ব আৰু এইকেইটা মনত ৰখাটো উচিত। চাওঁ আহক মই কি কি লিখিছোঁ ইয়াতে। যেনে প্ৰথমটো লিখিছোঁ মই বিশ্বৰ সৰ্ববৃহৎ মহাদেশ, এইটোৰ উত্তৰ আপোনালোকে জানিব এছিয়া। কিন্তু যদি সোধা হয় মহাদেশ কেইখন আৰু সকলোতকৈ ডাঙৰখনটো আপোনালোকে গম পালে, কিন্তু যদি আমি চাওঁ বিশ্বৰ আটাইতকৈ সৰু মহাদেশ তেতিয়া হ'ব অষ্ট্ৰেলিয়া। ইয়াৰ পিছত আছে বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ, সেইটো হ'ব প্ৰশান্ত মহাসাগৰ। নেক্সটটো হৈছে বিশ্বৰ আটাইতকৈ সৰু মহাসাগৰ, এইটো হ'ব আৰ্কটিক মহাসাগৰ। ইয়াৰ পিছত আছে বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ, এইটো হ'ব আমাৰ প্ৰশান্ত মহাসাগৰ। ইয়াৰ পিছত আছে বিশ্বৰ সৰ্ববৃহৎ সাগৰ, এইটো হ'ব দক্ষিণ চীন সাগৰ। ইয়াৰ পিছত আছে বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ আৰু এইটো হ'ব মেক্সিকো উপসাগৰ। ইয়াৰ পিছত আছে বিশ্বৰ সৰ্ববৃহৎ দ্বীপ, এইটো হ'ব গ্ৰীণলেণ্ড। ইয়াৰ পিছত আছে বিশ্বৰ আটাইতকৈ দীঘল নদী, এইটো মই আলোচনা কৰিছোঁ আপোনালোকৰ লগত অলপ আগতে, এইটো হৈছে নীল নদী। কিন্তু আপোনালোকক সুধিব পাৰে নীল নদী ক'ত আছে, মই সেইটো আলোচনা কৰিছোঁ আপোনালোকৰ লগত।
ইয়াৰ পিছত আছে বিশ্বৰ সৰ্ববৃহৎ নিষ্কাশন নদী এইটো হ'ব আমাজন নদী ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ উপনদী আৰু এইটো হ'ব মাদেইৰা ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ এইটো হৈছে মাজুলী আৰু আপোনালোকে জানে এইটো ক'ত আছে আমাৰ ভাৰতবৰ্ষৰ অসমত আছে ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ দেশ আৰু এইটো হ'ব ৰাছিয়া কিন্তু যদি আমি চাওঁ বিশ্বৰ আটাইতকৈ সৰু দেশ তেতিয়া হ'ব ভেটিকান চিটি ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্বাধিক জনসংখ্যা ভোটাৰ থকা দেশ তেতিয়া হ'ব আমাৰ ভাৰতবৰ্ষখন ইয়াৰ পিছৰটো হৈছে বিশ্বৰ আটাইতকৈ দীঘল সীমান্ত ৰেখা থকা দেশ এইটো হ'ব কানাডা ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্বোচ্চ সীমান্ত ৰেখা থকা দেশ তেতিয়া হ'ব চীন আৰু ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি সাহাৰা আৰু সাহাৰা মৰুভূমি ক'ত আছে আপোনালোক সকলোৱে জানে ইয়াৰ পিছৰটো হৈছে এছিয়াৰ সৰ্ববৃহৎ মৰুভূমি সেইটো হ'ব গোবি মৰুভূমি নেক্সটটো হৈছে বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগ এইটো হ'ব মাউণ্ট এভাৰেষ্ট আৰু ইয়াৰ উচ্চতা কিমান আপোনালোক সকলোৱে ভালকৈ জানে ইয়াৰ পিছৰটো যদি আমি চাওঁ বিশ্বৰ আটাইতকৈ দীঘল পৰিসৰ তেতিয়া হ'ব এণ্ডিছ আৰু এণ্ডিছ ক'ত আপোনালোকে জানে সেইটো হ'ব দক্ষিণ আমেৰিকা ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ এইটো হ'ব কাস্পিয়ান সাগৰ ইয়াৰ পিছত আছে বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদ এইটো হ'ব বৈকাল হ্ৰদ আৰু এই হ্ৰদসমূহ কিন্তু ক'ত অৱস্থিত আপোনালোকে সেইটো জানি থোৱা ভাল হ'ব ইয়াৰ পিছত আছে বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য এইটো হৈছে মহাভাৰত নেক্সটটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ চৰাই বা চৰাইবিধৰ নামটো সোধা হৈছে এইটো হ'ব অষ্ট্ৰিয়ান যিটোক একচুৱেলি আমি উট পক্ষী বুলি কওঁ আৰু ইয়াৰ লগতে যদি আমি চাওঁ বিশ্বৰ আটাইতকৈ সৰু চৰাইবিধ কি বা তাৰ নামটো কি সেইটো হ'ব হামিং বাৰ্ড ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ স্তনপায়ী সেইটো হ'ব নীলাতিমি নেক্সটটো হৈছে বিশ্বৰ সৰ্ববৃহৎ মন্দিৰ আৰু এইটো হ'ব আনকুৰাবাদ মন্দিৰ আৰু ইয়াতে মই আপোনালোকক এটা কথা স্পষ্ট জনাই দিওঁ যে এইবোৰ মই ইণ্টাৰনেটৰ সহায়ত লৈছোঁ ইয়াতে হয়তো কিছুমান শব্দ ইংলিছৰ পৰা যেতিয়া মই অসমীয়াত অনুবাদ কৰি লিখিছোঁ ইয়াতে কিছুমান মানে কি উচ্চাৰণ ভালকৈ নহ'ব পাৰে চ' তাৰ কাৰণে মই আপোনালোক সকলোৰে পৰা ক্ষমা বিচাৰিম ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ ক্লক টাৱাৰ আৰু এইটো হৈছে মস্কোৰ মহান ঘণ্টা ইয়াৰ পিছৰটো যদি আমি চাওঁ সেইটো আছে বিশ্বৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তি আৰু এইটো আছে আমাৰ ভাৰতত সেইটো হ'ব ষ্টেচু অফ ইউনিটি ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ মছজিদ এইটো হৈছে আল-হাৰাম আৰু এইটো আছে চৌদি আৰব ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ গীৰ্জা আৰু এইটো হৈছে চেইণ্ট পিটাৰ আৰু নেক্সটটো যদি আমি চাওঁ পৃথিৱীৰ সৰ্বাধিক হিন্দু জনসংখ্যা থকা দেশ এইটো আপোনালোক সকলোৱে জানে আমাৰ ভাৰতবৰ্ষ হ'ব ইয়াৰ পিছত আছে পৃথিৱীৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ আৰু এইটো হৈছে ইণ্ডোনেছিয়া ইয়াৰ পিছত যদি আমি চাওঁ পৃথিৱীৰ সৰ্বাধিক ইহুদী জনসংখ্যা থকা দেশ এইটো হ'ব ইজৰাইল আৰু ইয়াৰ পিছত আছে পৃথিৱীৰ সৰ্বাধিক বৌদ্ধ থকা দেশ এইখন হৈছে চীন দেশ আৰু ইয়াৰ পিছত আছে বিশ্বৰ সৰ্ববৃহৎ সন্ত্ৰাসবাদী গোট ISIS এইটো আছে ক'ত ইৰাক আৰু চিৰিয়াত ইয়াৰ পিছৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰেল ষ্টেচন আৰু এইটো হ'ব গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল নিউয়ৰ্ক আৰু ইয়াৰ পিছত যদি আমি চাওঁ বিশ্বৰ সৰ্ববৃহৎ বিমানবন্দৰ এইটো হ'ব কিং ফাহাদ বিমানবন্দৰ আৰু এইটো আছে চৌদি আৰবত ইয়াৰ পিছৰটো হৈছে বিশ্বৰ আটাইতকৈ ওখ ক্ৰিকেট গ্ৰাউণ্ড এইটো হ'ব চেইল ক্ৰিকেট গ্ৰাউণ্ড আৰু এইখন আছে হিমাচল প্ৰদেশত ইয়াৰ পিছত যদি আমি শেষৰটো চাওঁ সেইটো আছে বিশ্বৰ সৰ্ববৃহৎ পুথিভঁৰাল সেইটো হ'ব কংগ্ৰেছ লাইব্ৰেৰী লণ্ডন আৰু এইকেইটা আছিল আজিৰ এই ভিডিঅ'টোৰ উচ্চতম দীৰ্ঘতম বৃহত্তম ক্ষুদ্ৰতম গভীৰতম আৰু প্ৰথম সানমিহলি প্ৰশ্ন উত্তৰকেইটা এতিয়া যদি মই কোনোবাটো প্ৰশ্ন উত্তৰ ভুল দিছোঁ আপোনালোকে যদি তাৰ সঠিক উত্তৰটো জানে মোক আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কাৰণ যিহেতু মই এই প্ৰশ্ন উত্তৰকেইটা ইণ্টাৰনেটৰ পৰা লৈছোঁ গতিকে যদি কোনো প্ৰশ্নৰ ভুল হৈছে উত্তৰটো সেইটো যাতে মোক আপোনালোকে শুধৰাই দিয়ে আৰু মোৰ ভুলৰ কাৰণে মোক ক্ষমা কৰি দিয়ে ভিডিঅ'টোত মই আপোনালোকক যিকেইটা প্ৰশ্নৰ উত্তৰ সুধিছোঁ যদি পাৰে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আছে উচ্চতম দীৰ্ঘতম বৃহত্তম ক্ষুদ্ৰতম কিন্তু সেইবোৰ মানে কি মোৰ এইটো ভিডিঅ'ত দিয়া নহ'ল কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু মই আপোনালোকক ক'ম যে আপোনালোকেও নিজে এনেকুৱা প্ৰশ্ন উলিয়াই কিন্তু পঢ়ি থোৱাটো ভাল হ'ব আৰু উচিত হ'ব আৰু লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এইখিনি আছিল আজিৰ এই ভিডিঅ'টো ধন্যবাদ